গাহৰি মাংস খাব মন গৈছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ড্ৰিমাৰিজ ব্লগ চেনেল এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাহৰি মাংসখিনি পিচ পিচকৈ সৰু সৰুকৈ কাটি ল'লোঁ যেন দিব ভাল হয় আৰু যেন অলপ মাংসটো বাঢ়ি যায়। বন্ধু এতিয়া কাঢ়ি এখন দিলোঁ, কাঢ়ি এখন গৰম হ'ল না, এতিয়া তাতে তেল দিম। তেল দি উঠি কিনে এতিয়া পিঁয়াজটা দিম, অলপ গৰম হ'লে তেলটা। এতিয়া পিঁয়াজটা দি কিনে অলপ লাৰি দিলোঁ। তাৰপিছত এতিয়া হালধিটো দিলোঁ, কালাৰ হ'বৰ কাৰণে হালধিটো লাগে। এতিয়া গাহৰি মাংসখিনি দিলোঁ আৰু তাৰপিছত লাৰি দিলোঁ। লাৰি দিয়াৰ পিছত কালাৰটো অলপ বদলি যায় ধুনীয়াকৈ। চাওক কি ধুনীয়া দেখা পাইছে। এতিয়া লাৰি দি থাক অলপ সময়। তাৰপিছত জুইটো ভাল কৰি দিবি। গাহৰি মাংসখিনি ঢাকি দি তাৰপিছত 10 মিনিটমান থাকিবি, অলপ সিজিবা দিবি। তাৰপিছত ঢাকনিখন ওলাই কিনে অলপ লাৰি দিবি। তাৰপিছত নিমখটা টেষ্ট হিচাপত কিমান লাগে দিবি। এতিয়া মই সেই 2 চামুচ আৰু হাফ চামুচ মিলাই কিনে দিছোঁ, যেন বেছি চখাও নহয় আৰু বেছি পানীয়াও নহয়, মানে মিডিয়াম হিচাপত থাকক। বঢ়িয়া। এতিয়া লাৰি দি নিমখটো মিলাই কিনে দি তাৰপিছত চাওক এতিয়া কাঢ়িয়াৰ হেৰাত লাগি থাকিলে ভালকৈ ঘঁহি দিবি যেন পুৰা নাযায়। ধুনীয়া টেষ্টি দেখা পায় না ওচৰৰ পৰা, মানে দেখা বুলি জিভাৰ পানী ওলাই যায়, খাং খাং লাগি যায়। মানে একো নকবি আৰু দেখা বুলি মানে। বন্ধুসকল, এতিয়া মছলাখিনি দিম ধুনীয়াকৈ ঢালি কিনে গাহৰি মাংসৰ ওপৰত। এতিয়া মছলা আছে আদা, নহৰু, পিঁয়াজ, অন্যান্য মিক্স। এতিয়া দি কিনে অলপ লাৰি দিলোঁ ধুনীয়াকৈ। গৰম গৰম খাওক। তাৰপিছত আহক মোৰ লগত। চাওক গাহৰি মাংস খাবৰ কাৰণে কেনেকুৱাকৈ, গাহৰি মাংস চাটনি খাবৰ কাৰণে কেনেকুৱাকৈ ৰখি আছে। মানে অলপ কাম কৰিছিল না, সেইকাৰণে খাব মন যায়। এতিয়া গাহৰি মাংসটো পূৰা সিজিল। এতিয়া গাহৰি মাংসটো ওলাই ইয়ে চাওক কি ধুনীয়া, একদম খাং খাং লাগি গৈছে। জলদি এতিয়া গাহৰি মাংসটো অলপ পাছত ভাগাম, যিমানজন মানুহ আছে সকলোকে। চাওক এই পূৰা গৰম হৈ আছে। ইমান ধুনীয়াকৈ টেষ্টি গাহৰি মাংস বনাইছোঁ, বুজাব নোৱাৰা হৈ গৈছোঁ আৰু খাই যে কিমান ভাল লাগিব। এতিয়া বাতি ভাগাম, কেইজন আছে সেইখিনি মানুহৰ কাৰণে বাতি ভাগাই দিম। 1 2 3 এই 4টা এই 5টা, 5জন মানুহৰ কাৰণে গাহৰি চাটনিখিনি ভাগাব। চাওক কি ধুনীয়া হৈছে। এজন গাহৰি নাখোৱা মানুহ আছে, তাক কাঠৰ গুটিৰ লগতে মনটা সন্তুষ্ট কৰিবৰ কাৰণে দিলোঁ আৰু কাঠৰ গুটি খাই এনজয় কৰক বুলি। নাখোৱাকৈ থাকিব নোৱাৰে বুলি ক'ব লাগিব। 5জনৰ 5টা বাতিত গাহৰি মাংসখিনি দিলোঁ। এতিয়া গাহৰি মাংসখিনি ভাগাই দিম। বন্ধুসকল, এইখিনিয়ে আছিল ভিডিঅ'টো।